So 2023 and 24 তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হৈ গৈছে ক্লাছ 9 এইটোৰে ইংৰাজী কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ। সো ইয়াৰ পৰা তোমালোকক যিবিলাক MCQ আছে সকলোবোৰ এনসাৰ মানে আলোচনা কৰিম আৰু যিবিলাক গ্ৰামাৰ আহিছিল গ্ৰামাৰবোৰ লগতে আলোচনা কৰিম, ঠিক আছে। সো ইয়াতে তোমালোকৰ প্ৰথম কুৱেশ্যন আহিছিল ক্লাছ 9 হয় কুৱেশ্যন পেপাৰটো, যে প্ৰথম কুৱেশ্যনটো আহিছিল হোৱাই উড এনিওয়ান ৰাইট এবাউট স্কুল হু সেড দিছ। সো এই কথাটো কোনে কৈছিল, এইটো কাৰেক্ট আনসাৰ হ'ব মাৰ্জিয়ে কৈছিল কথাটো, ঠিক আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে একৰ্ডিং টু মাৰ্জি ইন এন অল্ডেন টাইম দ্য স্কুল ৱেৰ। মাৰ্জিৰ মতে পুৰণা দিনৰ স্কুলবোৰ কেনেকুৱা আছিল, ঠিক আছে। সো যেটো এনসাৰ এইটো কি ফানি আছিল মাৰ্জিৰ মতে, ওকে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছে যে দ্য কাউণ্ট্ৰি ইনস্পেক্টৰ হেড এইটো কি হ'ব এনসাৰটো ৰেড ফেচ, ওকে। তাৰপিছত আছে হোৱেন ৱাজ ইভিলিয়ানছ ডাফনেছ নটিছড, মানে ইভিলিয়ানে তেওঁৰ কেতিয়া গম পাইছিল যে তেওঁ কাণেৰে শুনা নাপায়। সো এইটো কাৰেক্ট এনসাৰটো হ'ব তোমাৰ হোৱেন শ্বি ৱাজ 8 years old, ঠিক আছে। তেওঁৰ যেতিয়া মানে তাইৰ যেতিয়া 8 বছৰ বয়স হৈছিল তেতিয়া তেওঁ গম পাইছিল তেওঁ কাণেৰে শুনা নাপায়, ঠিক আছে। পিছত 5 নম্বৰ কুৱেশ্যনটো আছে হুইচ ইজ দ্য ইণ্ডিয়ানছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড, মানে ভাৰতৰ আটাইতকৈ ডাঙৰ এৱাৰ্ডটো কি হয়। সো এইটো কি হ'ব ভাৰত ৰত্ন, দ্য ভাৰত ৰত্ন, ওকে। তাৰপিছত যেটো 6 নম্বৰ কুৱেশ্যন এইটো আছে তোমালোকৰ থাহাৰ মছিক আৰ্টষ্টেণ্ড বিছমিল্লা খানছ অডিটৰিয়াম ইজ চিটুৱেটেড, মানে থাহাৰ মছিক যেটো আৰ্টষ্টেণ্ড মানে বিছমিল্লা খানৰ কি আছিল অডিটৰিয়াম আছিল। সো এইটো ক'ত আছিল, এইটো হ'ব তেহৰান, ঠিক আছে। এনসাৰটো হ'ব তেহৰান। পিছত 7 নম্বৰ কুৱেশ্যনটো আছে হু হেল্পড ইভিলিয়ান টু কণ্টিনিউ হাৰ উইথ মিউজিক। সো ইভিলিয়ানক কোনে মানে সহায় কৰিছিল যাতে তেওঁ মানে মিউজিকটো কণ্টিনিউ ৰাখে, এইটো যেটো কাৰেক্ট এনসাৰ সেইটো হ'ব ৰন ফৰবেছ, ওকে। পিছৰ কুৱেশ্যনটো আছে APJ আব্দুল কালামছ ৱাজ দ্য এইটো হ'ব তোমাৰ প্ৰেছিডেণ্ট। আব্দুল কালাম কি আছিল মানে ৰাষ্ট্ৰপতি আছিল। তাৰপিছত কুৱেশ্যনটো আছে আব্দুল কালাম ৱাজ ব্ৰন ইন, মানে আব্দুল কালামত ক'ত জন্ম হৈছিল, তো কি হ'ব এনসাৰটো যে ৰামেশ্বৰম, ওকে। তোমালোকৰ কুৱেশ্যনবোৰ বহুত ইজি আহিছিল শৰ্ট কুৱেশ্যনবোৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো আহিছে যে শিৱা প্ৰকাশন বিকাম মানে শিৱা প্ৰকাশন কি হৈছিল, আৰু সো এইটো যেটো কাৰেক্ট আনসাৰ এইটো হ'ব কেটাৰিং কণ্ট্ৰেক্টৰ, ঠিক আছে। শিৱা প্ৰকাশন কি হৈছিল, শিৱা প্ৰকাশন হৈছিল তোমাৰ কেটাৰিং কণ্ট্ৰেক্টৰ হৈছিল ৰেলগাড়ীত তোমাৰ, ওকে। তাৰপিছত তোমালোকৰ ইয়াতে আৰু কাৰেক্ট আনসাৰ ওলাব কৈছে 10টামান। ইয়াতে কুৱেশ্যনটো আছে যে হোৱাট ডাজ ডাইভাৰ্ছড মিন একৰ্ডিং টু দ্য পয়েম দ্য ৰোড নট টেকেন। ডাইভাৰ্ছ মানে কি, মানে পয়েমৰ মতে যেটো তোমাৰ কবিতা আছিল কবিৰ মতে ডাইভাৰ্ছ মানে কি। সো এইটো যেটো কাৰেক্ট আনসাৰ এইটো হ'ব তোমাৰ B2 টু সেপাৰেট, ওকে। পিছত আছে হোৱাট ডাজ ইয়েলো উড মিনছ, ইয়েলো উড মানে কি। সো এইটো তোমাৰ যেটো কাৰেক্ট আনসাৰটো হ'ব দ্য ফৰেষ্ট ইন অটম সিজন, ঠিক আছে। পিছত আছে 3 নম্বৰ কুৱেশ্যনটো হোৱাই ডিড দ্য পয়েট চইজ দ্য সেকেন্ড ৰোড, আৰু এইটো যেটো কাৰেক্ট আনসাৰ এইটো হ'ব বিকজ ইট ৱাজ নট ইউজড বাই মেনি পিপুল এণ্ড ৱাজ এফ্ৰিলিং টু দ্য পয়েট, ঠিক আছে। এইটো হ'ব কাৰেক্ট আনসাৰ। পিছৰ কুৱেশ্যনটো আছে উইথ হোৱাট উইল দ্য পয়েট মেক হিজ হাউচ ইন দ্য পয়েম, ঠিক আছে। মানে যেটো কবি আছিল কবিয়ে তেওঁৰ ঘৰটো কিহেৰে বনাইছিল, ঠিক আছে। তো এটা যেটো কারেক্ট আনসার এটা হবো তোমার ক্লে অ্যান্ড ওয়াটারলেস, ওকে। পিছত আছে হু ইজ দ্য পোয়েট অফ দ্য পোয়েম দ্য লেক আইল অফ ইনস্প্রি। সো এটা যেটো কারেক্ট আনসার এটা কি হবো, মানে কবিতাটোৰ লেখক কোন আছিল, লেক অফ ইনস্প্রি। এইটো তোমাৰ কারেক্ট আনসার হবো উইলিয়াম বাটলার ইয়ার্ডস, ওকে। এইটো হবো কারেক্ট আনসার। পিছত আছে হোয়েন ডু দ্য ক্রিকেটার্স সিং, ওইটো ক্রিকেটার্স হ'ব না, এইটো ক্রিকেটস হ'ব, ঠিক আছে। হোয়েন ডু দ্য ক্রিকেট সিং। সো এইটো যেটো কারেক্ট আনসার এইটো কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ মর্নিং, ঠিক আছে। মর্নিংত কি কৰে তেওঁ কান্দি থাকে বা গান গায়। তাৰপিছত 7ৰ কুৱেশ্যনটো আছে দ্য চাইল্ড কৰ্চড দ্যাট গ্ৰেডি ওমেন এণ্ড মেক হাৰ, এইটো যেটো কারেক্ট আনসার এইটো হ'ব উড পিকাৰ। পিছত কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডিড দ্য সাইণ্ট পিটাৰ আস্কড ফৰ ফ্ৰম দ্য লিটিল ওমেন। সো সাইণ্ট পিটাৰে কি চাইছিল, কি মানে সুধিছিল, এইটো কি পাইছিল, একটা কেক চাইছিল, মানে পিঠা চাইছিল, এ সিঙ্গেল কেক, ওকে। পিছৰ কুৱেশ্যনটো আছে হাউ ৱাজ টটো টেকেন টু সাহাৰানপুৰ। সো এইটো কারেক্ট আনসার যেটো হ'ব এইটো C নম্বৰটো হ'ব ক্যান দ্য ইন ক্যানভাস কিট বেক।
পিছত কুৱেশ্যন যে আছে এইটো হাউ মাছ ডিড দ্য টিকেট কালেক্টৰ চাৰ্জ এজ টটছ ফেয়াৰ চ' এইটো কাৰেক্ট এনচাৰ হ'ব 3 rupees পিছত তোমালোকৰ ইয়াতে কুৱেশ্যন আছে শ্বৰ্ট কুৱেশ্যন যে হাউ অল্ড ৱাজ মাৰ্জিৰ কিমান বয়স আছিল তো এইটোতো সকলোৱে জানাই 11 years আছিল হোৱেৰ ৱাজ মাৰ্জিৰ স্কুল ক'ত আছিল ঠিক আছে তাৰপিছত আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ইভলিয়ানছ মাদাৰ ইভলিয়ানছৰ মাকৰ নাম কি আছিল পিছত আহিছে হোৱেৰ ডিড দ্য বিছমিল্লা খান প্লে দ্য চেনাই অন 15 August 1947 পিছত যেটো কুৱেশ্যন আছে এইটো আছে হোৱাট ডিড দ্য আব্দুল কালামছ আউষ্টাৰ ফাদাৰ ইউজ টু এভইড ঠিক আছে পিছত যেটো কুৱেশ্যন আছে তোমালোকৰ হোৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ হাউ উইল দ্য মিডনাইট লুক এট ইনছফ্ৰী চ' কুৱেশ্যনবোৰ তোমালোকৰ মানে ইজি আহিছে আৰু কেতিয়াবাৰ পৰাই কুৱেশ্যনবোৰ দিছে ডাইৰেক্ট অনুশীলনৰ কুৱেশ্যনবিলাক চ' ভালকৈ চাবা পিছত কুৱেশ্যনটো আছে হোৱাট ৱাজ দ্য লিটিল ওমেন ডুইং ঠিক আছে লিটিল ওমেনজনে কি কৰি আছিল পিঠা বনাই আছিল তাৰপিছত কুৱেশ্যন আছে হু ৱাজ নানা কোন আছিল পিছত আহিছে হু ৱেণ্ট এলং উইথ গ্ৰেণ্ডফাদাৰ টু চাহাৰানপুৰ পিছত তোমালোকৰ ইয়াতে আহিছে গ্ৰামাৰ তোমালোকৰ প্ৰিপজিশ্যন আহিছে উই গো টু স্কুল ডেছ ফুড এইটো কি হ'ব তোমাৰ উইথ হ'ব অ'কে উইথ হ'ব এনচাৰ কাৰেক্ট এনচাৰ পিছত আছে হোৱাট ইজ দ্য টাইম নাও এইটো হ'ব তোমাৰ এট ইয়ৰ ৱাচ পিছত যেটো কুৱেশ্যন আছে চিলড্ৰেন আৰ ফাউণ্ড এইটো তোমাৰ কাৰেক্ট এনচাৰটো হ'ব অফ অ'কে এইটো যেটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ অফ পিছত আছে হি প্ৰিফাৰ্ছ টি এইটো হ'ব টু প্ৰিফাৰ্ছ টি টু কফি এইটো কুৱেশ্যন আহিছে দ্য গ্ৰেডি মেন অলৱেজ হেংকাৰ্ছ ডেছ মানি চ' এইটো যেটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ 4 ইয়াতে তোমালোকৰ 5টামান কাৰেক্ট এনচাৰ আহিছে চ' কাৰেক্ট এনচাৰটো কি হ'ব প্ৰথমটো আছিল হি গো টু স্কুল ষ্টাৰডে চ' এইটো কি হ'ব গোৰ ঠাইত খালি ৱেণ্ট হ'ব হি ৱেণ্ট টু স্কুল ষ্টাৰডে 2 নম্বৰটো আছে ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডছ চ' এইটো কি হ'ব ফ্ল'জ হ'ব ফ্ল'টো কি হ'ব খালি এজ যোগ হ'ব ফ্ল'ৰ লগত দ্য ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ এইটো হ'ব পিছত 3 নম্বৰটো আছে হি নট ফিনিছ হিজ ৱৰ্ক ইয়াত এইটো কি হয় এইটো প্ৰেজেণ্ট পাৰফেক্টত আছে তো কি হ'ব হি হেজ নট finished his work yet ঠিক আছে পিছত যেটো 4 নম্বৰ কুৱেশ্যনটো আছে দ্য গাৰ্ল সিং ফৰ এন আৱাৰ তো এটা কি আছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ দ্য গাৰ্ল হেজ বিন সিংিং ফৰ এন আৱাৰ তাৰপিছত যেটো 5 নম্বৰ কুৱেশ্যনটো আহিছিল তোমাৰ কাৰেক্ট এনচাৰ হোৱেন আই শ' হিম হি ৰাইট এ লেটাৰ তো এইটো কি হ'ব হোৱেন আই শ' হিম হি ৱাজ ৰাইটিং এ লেটাৰ মই যেতিয়া তাক দেখিছিলোঁ তেতিয়া তাই এখন চিঠি লিখি আছিল তাৰপিছত এইবিলাক দেখি ল'ব তোমালোকে ৰিএৰেঞ্জ কৰিব কৈছে ভালকৈ ঠিক আছে ভালকৈ কৰিবা এইবিলাক চাই ল'বা তোমালোকে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট মানে এনেকৈ কোনটোৰ পিছত কি হ'ব এইবিলাক ভালকৈ চাই ল'বা ওকে পিছত তোমালোকৰ 7 নম্বৰত আহিছিল যে শি স্পিক ইংলিছ ৱেল এইটো টেগ কুৱেশ্যন বনাব কৈছিল পিছত তাৰপিছত 2 নম্বৰটো আছিল হি ইজ মাই কাজিনছ ব্ৰাদাৰ এইটো কাৰেক্ট কৰিব কৈছে চ' এইটো কি হ'ব ব্ৰাদাৰটো যেটো আছে এইটো মানে নিলিখিলেই হ'ল হি ইজ মাই কাজিন এইটো হ'ব ওকে পিছত আছে शी লাইকস টু ৰিড ষ্টৰিজ এইটো ইণ্টাৰগেটিভ বনাব কৈছে তো কি হ'ব এইটো ডাজ হ'ব খালি ডাজ शी লাইকস টু ৰিড ষ্টৰিজ এনেকুৱা হ'ব আৰু লাষ্টত এটা কি হ'ব কুৱেশ্যন মাৰ্ক হ'ব তাৰপিছতটো কুৱেশ্যন বনাব কৈছে দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন এট 7 PM চ' এইটো কি কুৱেশ্যন বনাব কৈছে হোৱেন ইউজ কৰি তো এইটো কি হ'ব হোৱেন দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন পিছত কৈছে দ্য মাই মাদাৰ ইজ এ টিচাৰ এইটো নেগেটিভ বনাব কৈছে তাহলে কি হ'ব ইছৰ পৰা এটা নট দিলে হ'ল মাই মাদাৰ ইজ নট এ টিচাৰ ওকে পিছত তোমালোকৰ সেকশন বিৰ পৰা কুৱেশ্যন আহিছে ইয়াতে দেখিব পাৰা ঠিক আছে হোৱাই ডিড মাৰ্জিজ মাদাৰ সেড ফৰ দ্য কাউণ্ট্ৰি ইনস্পেক্টৰ ওকে তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফি মানে জিঅ'গ্ৰাফিত কিয় মাৰ্জি বেয়া আছিল পিছত আহিছে হোৱাট ইজ টেলিবুক মানে কি হোৱাট ইজ টেলিবুক ওকে তাৰপিছত আহিছে নেম দ্য ভেৰিয়াছ প্লেচ অফ কজেছ ফৰ দ্য হুইচ ইভলিয়ান পাৰফৰ্মছ ওকে চ' কুৱেশ্যনবোৰ তোমালোকৰ বহুত ইজি আহিছে এইবাৰ ডাইৰেক্ট তোমালোকৰ যেটো অনুশীলনী আছে তাৰ পৰা উঠাই দিছে কুৱেশ্যনবোৰ তাৰপিছত আহিছে হাউ ডিড ইভলিয়ানছ ডাফনেছ কাম টু নাইট ঠিক আছে
তাৰপিছত যিটো 6 নম্বৰ কুৱেশ্যন এইটো আহিছে যে হাউ ডিড বিছমিল্লা খান start his career in the field of music. পিছৰ কুৱেশ্যনটো আছে হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ড আব্দুল কালামৰ স্কুল ফ্ৰেণ্ড কোন কোন আছিল ইজি আহিছে বহুত হোৱাট কেৰেক্টাৰ্ছ ডাজ আব্দুল কালামছ inherit from his parents. Okay, তাৰপিছত আহিছে 9 নম্বৰ কুৱেশ্যনটো হোৱাই ডিড আব্দুল কালামছ want to leave ৰামেশ্বৰম আব্দুল কালামে ৰামেশ্বৰম কিয় এৰিব বিচাৰিছিল তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো আহিছে যে হাউ ডাজ দ্য উডপিকাৰ গেট হাৰ ফুড পিছত আছে হোৱাট কাইণ্ড অফ ডেউলিং প্লেছ ডাজ দ্য পয়েট ৱান্ট টু ইনস্পিৰি তো এইটো কুৱেশ্যনটো ইনস্পিৰিৰ পৰা আহিছে কবিতাটোৰ পৰা আহিছে তাৰপিছত আছে হোৱাট প্ৰব্লেম ডাজ দ্য পয়েট ফেচ ইন দ্য পয়েম দ্য ৰোড নট টেকেন তাৰপিছত যে 12 নম্বৰ কুৱেশ্যন হোৱাই ডিড দ্য গ্ৰেণ্ডফাদাৰ টেক টটো টু চাহাৰানপুৰ মানে গ্ৰেণ্ডফাদাৰে কিয় টটক চাহাৰানপুৰত লৈ গৈছিল তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আহিছে মানে এটা 2 মাৰ্কৰ কাৰণে আছে ঠিক আছে টটো ৱাজ এ প্ৰেটি মাংকি ইন হোৱাট চেন্স ইজ টটক প্ৰিটি তাৰপিছত আছে হোৱাট ডাজ দ্য আউথৰ চে টটো ৱাজ নট দ্য শ্বৰ্ট অফ দ্য পেট উই কুড কিপ ফৰ লং তাৰপিছত আহিছে হাউ ডাজ টটো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু তাৰপিছত আছে ডিছক্ৰাইব দ্য এডভেঞ্চাৰ্ছ অফ টটো চ' এইটো তোমালোকৰ কি কৰিব গৈছে মানে ডিছক্ৰাইব কৰিব গৈছে জাষ্ট তাৰপিছত আহিছে মূল ভাৱ আহিছে তোমালোকৰ ইয়াতে ইংলিছত লিখিব লাগে ন' পেইন ন' গেইন মানে দুখ কৰিলে সুখ নহয় এনেকুৱা ধৰণৰ আছিল মৰ্ণিং শ্ব'জ দ্য ডে মানে ৰাতিপুৱাই বুজিব পাৰোঁ মানে দিনটো কেনেকুৱা যাব এনেকুৱা ধৰণৰ আহিছিল ঠিক আছে অল দ্য গ্লিটাৰ্ছ ইজ নট গ'ল্ড মানে কি আছিল চিকমিকীয়া বস্তু মাত্ৰেই সোণ নহয় তো এনেধৰণৰ কি আছিল যে বহলাই লিখিব লাগে এইবোৰ অ'কে পিছত তোমালোকৰ ইয়াতে আহিছে যে ৰিপৰ্ট ৰাইটিং লিখিব লাগে ডেইলি লোকেল নিউজ পেপাৰত এটা 6 মাৰ্কৰ কাৰণে আহিছে তাৰপিছত আহিছে ইয়াতে ৰিড মানে আগত পঢ়ি তাৰপিছত এনচাৰ ওলাব লাগে কুৱেশ্যনবোৰ মানে হয়তো পিঠিত আছে পিছত এইখিনি তোমালোকক কুৱেশ্যন ওলাই লিখিব কৈছে এইটো 5 নম্বৰ কাৰণে আহিছিল চ' ভিডিঅ'টো ইয়াতেই আজি শেষ ঠিক আছে